গৈ পেলাই পৰি যাম কিন্তু মই বহুত জেগাটো চাই ল'ব লাগিব। এইখিনি পৰা আৰম্ভ কৰিবা বাছ হ'ব এইখিনি ৰখা। সমূহ ৰাইজক প্ৰীতি আৰু সম্ভাষণ জনাই উইভিণ্ডা চেনেলৰ জৰিয়তে ভোগালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। এতিয়া যিহেতু বিহুৰ বতৰ, সকলোৰে ঘৰত চিৰা পিঠা জা জলপান বনোৱাত একদম ব্যস্ত হৈ আছে। তাৰ মাজতে আজি আমাৰ মাজতে লৈ আহিছোঁ এনে এগৰাকী গায়িকা, যিগৰাকী গায়িকাই খুব কম সময়ৰ ভিতৰতে নিজৰ এটি গানেৰে বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আহকচোন আমি তেওঁৰ লগত চিনাকি হৈ তেওঁৰ মনৰ কথা পাতোঁ। সেয়া আমাৰ মাজত আছে প্ৰিয়াংকী। তোমাক স্বাগতম জনাইছোঁ। প্ৰথমে তুমি আমাৰ দৰ্শকসকলৰ মাজত নিজৰ পৰিচয়টো দাঙি ধৰা। নমস্কাৰ, মোৰ নাম প্ৰিয়াংকী বৰা। জন্মসূত্ৰে মোৰ ঘৰ পুৰণি গুদাম আৰু বিবাহসূত্ৰে দক্ষিণপাট, যদিও আমি থাকোঁ বৰ্তমান ফৌজদাৰীপট্টি। তোমাৰ এই গীতটো যিটো তুমি গালা কিছুদিনৰ আগতে ৰিলিজ হৈছে, তোমাৰ সেই গীতটোৰ যিটো মানে অ আ ক খ, তাৰ আগতে মই দৰ্শকসকলক গীতটোৰ কিছু অংশ দেখুৱাব বিচাৰিছোঁ। যিটো গীত অ আ ক খ, এই গীতটো আপোনালোকে ভালকৈ শুনিবলৈ মোৰ ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে, তাতে ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাব, লগতে ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলিও আশা কৰিছোঁ। সেই গীতটো আচলতে সৃষ্টি কাৰ হয়? গীতটো সৃষ্টি মোৰ নিজৰ সৃষ্টি। বাণীবদ্ধ ক'ত কৰিছিলে? নগাঁৱতে কৰিছিলোঁ, নগাঁও সংগীত অডিঅ' লেব। আৰু ইয়াৰ স্বত্বাধিকাৰী হৈছে বিকুদা বেলশী শৰ্মা। আৰু গীতৰ মিউজিক কোনে দিছিলে? মিউজিক কৰিছিলে আমাৰ নগাঁও তথা অসমৰ এজন খুব বিখ্যাত বাঁহী বাদক আৰু লগতে তেওঁ সংগীত শিল্পী প্ৰাঞ্জল বৰা, তেওঁ কৰিছিলে। তোমাৰ এই গীতটোৰ যিটো মানে ভিডিঅ' শ্বুটিং কৰিছিলা, সেইটো কিমান দিন লাগিছিলে? গোটেই কনচেপ্টটো কাৰ আছিলে আৰু কেনেকুৱা ধৰণৰ কষ্ট হৈছিলে? গানটো যেতিয়া শ্বুটিং কৰিছিলোঁ আৰু যিজন চিনেমেটোগ্ৰাফাৰ আছিল তাৰ নামটো দেবু দীক্ষিত, যথেষ্ট সহায় কৰিছিলে আমাক এই গীতটোৰ ক্ষেত্ৰত। আৰু এই গীতটোৰ ভিডিঅ' ডাইৰেকশ্যন কৰিছিলে ৰক্তিমজ্যোতি দাসে। আৰু এই গীতটো শ্বুটিং কৰোঁতে আমাক বৰ বেছিদিন লগা নাছিল। আচলতে আমি বহুত ব্যস্ত যিহেতু গোটেইকেইটা মানুহ, গতিকতে মানে কি 2 দিন লগাইছিলোঁ। শ্বুটিং ক'ত কৰিছিলা? শ্বুটিং নগাঁৱত কৰিছিলোঁ, নগাঁৱৰ ভিতৰতে নগাঁও কলেজৰ ওচৰত, আৰু তেনেকৈ ঘৰতো কৰিছিলোঁ। আৰু তাৰ লগতে আমি তেজপুৰ গৈছিলোঁ। এতিয়া তুমি এই অ আ ক খ, তাৰ লগতে আমাৰ চিৰনমস্য ব্যক্তি ভূপেন হাজৰিকাৰ নামো উল্লেখ কৰিছা। এই দুটা কথা মানে মনলৈ তোমাৰ কেনেকৈ আহিলে? মানে যিহেতু এইটো মোৰ ল'ৰালি কালৰ এটা স্মৃতি হয়, এই গীতটোত জড়িত হৈ আছে যিহেতু। আৰু আমি প্ৰথমতে অ আ ক খ দি পেলাই আমাৰ আচলতে পঢ়াশালীটো আৰম্ভ কৰোঁ, স্কুলীয়া জীৱনটো আৰম্ভ কৰোঁ। গতিকে মই প্ৰথমতে সেই অ আ ক খ শব্দটোৱে মনলৈ আহিছিলে, তেনেকৈয়ে গীতটো লিখিছিলোঁ। আৰু যেতিয়া মই পঢ়িছিলোঁ জাতীয় বিদ্যালয়ত, আৰু সেই সূত্ৰে আমাৰ এখন কিতাপ আছিলে ভূপেন আমাৰ অ আ ক খ বুলি। আৰু গতিকে আৰু যিহেতু তেওঁ সঁচাকৈ আমাৰ এজন মানে চিৰনমস্য ব্যক্তি, আপুনি কৈছে, গতিকে সেই সূত্ৰে মই সেই গানত সেই বস্তুখিনি মই এড কৰিছিলোঁ। তুমি এতিয়া নতুনকৈ ইউটিউব চেনেল এটা খুলিছা, হয়, চেনেলটোৰ নাম কি? মোৰ নিজৰ নামতে আছে, প্ৰিয়াংকী বৰা। হয়। তো তুমি এই চেনেলত যেতিয়া ভিডিঅ'টো আপলোড কৰিছিলা, তো ভিউৱাৰ্ছ কিমান হৈছিলে আৰু মানে কেনেকুৱা ধৰণৰ সমাদৰ লাভ কৰিছিলা ৰাইজৰ মাজৰ পৰা? মই গীতটো শুভ মুক্তি দিছিলোঁ জানুৱাৰী 5 তাৰিখে। মই যিখন কলেজত কাম কৰি আছোঁ সেই কলেজৰে ফ্ৰেছাৰ্ছ আছিলে সেইদিনা। আৰু আমাৰ নগাঁৱৰ মোৰে সৌভাগ্য, আমাৰ নগাঁৱৰ যিজন ADC ছাৰ প্ৰশান্ত বৰুৱা, তেওঁ মুক্তি দিছিলে গীতটো। আৰু তেতিয়াৰ পৰা 4-5 দিনৰ ভিতৰত এতিয়ালৈকে সম্ভৱ 4K ভিউজ হৈছে। মই আৰু আশা কৰিম বাৰু দৰ্শকৰ পৰা, নতুন চেনেল যিহেতু তোমাৰ আৰু ভিউৱাৰ্ছ আহি যাব বাৰু। এই গানৰ বাহিৰেও আৰু কিবা কৰ্মসূত্ৰে কিবা জড়িত হৈ আছা নেকি?
হয় মই অলপ আগত কৈছিলোৱে যে মই মোৰ গীতটো যেতিয়া ৰিলিজ দিছিলোঁ সেইদিনা মই যিখন কলেজত কাম কৰি আছোঁ তাৰে ফ্ৰেচাৰ্ছ আছিলে আৰু মোৰ কলেজখন হৈছে নতুনকৈ খুলিছে 3 বছৰ হৈছে আকাশ কনিষ্ঠ মহাবিদ্যালয় তাতে মই কাম কৰি আছোঁ মোৰ বিভাগ হৈছে অসমীয়া বিভাগৰ মই অধ্যাপিকা মানে তুমি চাওক এগৰাকী মহিলা তেওঁ নতুনকৈ বিয়া হৈ আহিছে এখন ঘৰো চম্ভালিছে এখন কলেজতো তেওঁ কৰ্মসূত্ৰে জড়িত হৈ আছে তাৰ লগতে নিজৰ যিটো হবি তুমি যিহেতু গান গাই ভাল পোৱা সেইটোৱে চাগে তোমাৰ হবি নে তাৰ বাহিৰেও আৰু বেলেগ হবি আছে হবি বুলি ক'লে মই গান গাই ভাল পাওঁ সেইটোতো আৰু ক'ব নালাগে আৰু তাৰপিছতে মই ফুৰি ভাল পাওঁ মুভি চাই ভাল পাওঁ তুমি পাকঘৰত কি বেছি ভাল বনাই মানে ভাল পোৱা ক'বলৈ গ'লে মাংস বনাই বেছি ভাল পাওঁ পোচাক কি হয় তোমাৰ প্ৰিয় সাজ পোছাক বুলি কওঁ ৱেষ্টাৰ্ণ ড্ৰেছ খুবেই ভাল পাওঁ আৰু তাৰ লগত তাৰপিছত নিজৰ যিটো জাতীয় সাজ পোছাক সকলোৱে ভালেই পায় মোৰো প্ৰিয় আৰু ডেট অফ বাৰ্থ কেতিয়া মোৰ 13 মে বোৱাৰী হয় এখন ঘৰৰ বোৱাৰী হোৱাৰ পিছত বহুতখিনি দায়িত্ব আহি পৰে এই দায়িত্বখিনি পালন কৰাৰ মাজত তুমি যিটো গীতৰ সাধনা সেই সাধনাত আগবাঢ়ি যাবলৈ তোমাক কোনে বেছিকৈ প্ৰেৰণা যোগাইছে এই ক্ষেত্ৰত আচলতে মোৰ 2খন ঘৰে প্ৰেৰণা যোগাইছে বুলি ক'ব লাগিব তো মোৰ মা মোৰ ভাইটি আৰু মোৰ শাহু মা তাৰপিছতে আৰু লগতে মোৰ স্বামী সকলোৱে প্ৰেৰণা যোগায় লগতে পৰিয়ালবৰ্গতো আছেই লগতে মোৰ বন্ধু বান্ধৱ শুভাকাংক্ষী যিসকল আছে সকলোৱে তুমি আমাৰ মহিলাসকলক কিবা ক'ব বিচাৰিবা নেকি নিশ্চয় ক'ব বিচাৰিম যিহেতু আজিৰ আমাৰ সমাজখনত পুৰুষৰ লগে লগে নাৰীও সমানে সমানে আগবাঢ়িছে আমি সকলোৱে দেখিছোঁ শিক্ষাৰ ফালৰ পৰা হওক বিভিন্ন ক্ষেত্ৰতে সমাজ সংস্কৃতিৰ ফালৰ পৰা হওক বা আমাৰ দেশখনক শাসন যিসকলে ব্যক্তিয়ে কৰে তেওঁলোকৰ ক্ষেত্ৰত দেখিছোঁ আমি গতিকে আমি কেতিয়াও নিজকে মানে দুৰ্বল বুলি নাভাবি পেলাই নিজকে প্ৰথমতে স্বনিৰ্ভৰশীল কৰিবলৈ চেষ্টা কৰিব লাগিব যিহেতু আৰু স্বনিৰ্ভৰশীল আচলতে হ'লেহে প্ৰত্যেকগৰাকী নাৰীয়ে নিজকে আগবঢ়াই লৈ যাব পাৰে তাৰ সমানে সমানে নিজৰ দায়িত্বখিনি পালন কৰাৰ লগতে নিজক আৰু অলপ অধিক উন্নত কৰিবলৈ হ'লে নিজৰ যিখিনি কাম কৰিবলগীয়া আছে সেইখিনি সদায় কৰি যাব লাগিব আৰু লগতে আমি নিজৰ সমাজখনকো চাব লাগিব সেয়াই আমাৰ দায়িত্ব যিখিনি আছে পালন কৰিব লাগিব পৰি যাম কিন্তু মই বহুত জেগাটো চাই ল'ব লাগিব যে এইখিনি পৰা আৰম্ভ কৰিবা বাছ হ'ব সেইখিনি ৰখা আমিহে খোজকাঢ়ি বিয়া কেতিয়া হৈছিলে প্ৰথমবাৰ লকডাউন যে হৈছিল তাৰ ঠিক আগে ফেব্ৰুৱাৰী 26 আছিলে আৰু লাভ মেৰেজ আছিলে নে এৰেঞ্জ মেৰেজ আছিলে লাভ মেৰেজে আছিলে কিমান বছৰ ঝেলিলা মিষ্টাৰক ঝেলিছিলোঁ 3-3.5 বছৰ হ'ব বেছি দিন ঝেলা নাছিলে আৰু কিন্তু সেই কামোৰ খাবলগীয়া নহ'ল আৰু ন এই লকডাউনৰ আগে আগে তোমাৰ বিয়াখন যিহেতু হৈছিলে তো লকডাউনত চাগে নতুন কইনা হৈ যেতিয়া তুমি আছিলা ক'তো ফুৰিব যাব পৰা নাই বেয়া বৰ লাগি গৈছে চাগে বহুত বেছি জানানে যিহেতু মানে মই ঘৰতে সোমাই থকা মানুহ একেবাৰেই নহয় আগৰ পৰা একদম পূৰা বনৰীয়া মানে মই তো সেইকাৰণে মানে কি হৈছিলে ঘৰত সোমাই যাম মই একদম চুপাৰ বৰ খাওঁ মানে তাৰপিছত কি হৈছে ধৰক মানে লাহে লাহে যেতিয়া হেৰি হৈছে অনলাইন ক্লাছবিলাক যেতিয়া আৰম্ভ হৈছিলে কলেজৰ তেতিয়াৰ পৰা অলপ বৰ খোৱাটো মই অলপ কমিছে আৰু শিকিছিলোঁ পঢ়াশালীলৈ গৈছিলোঁ